গাইজ আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইজ এনেকুৱা মস্ত ডাঙৰ বেগ এটা লৈ আজি যাত্ৰা আৰম্ভ। তো তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ পিঠিত বেগ লৈ মাথাত হেলমেট পিন্ধি আজি আহিছোঁ মৰিগাঁৱলৈ। আৰু বেগটো মস্ত ডাঙৰ। বেগটোৰ ভিতৰত কি আছে সেইটো নকওঁ, সেইটো এটা ডাঙৰ ছাছপেঞ্চ। টকা আছেনে নে কি আছে সেইটো পিছত ক'ম, কাইলৈ ভিডিঅ' বনাই। তো এতিয়া বলক যাওঁ মৰিগাঁৱলৈ। তো গাইজ বেছি দীঘলীয়া কৰি নাথাকোঁ, ডাইৰেক্ট দেখাওঁ মৰিগাঁও টাউন। মানে ডাইৰেক্ট আমি আহি পাই গ'লোঁ মৰিগাঁও। জাম আছে, তো উল্টাকৈ গাড়ী নচলাই বিন্দাছ লাহে লাহে গৈ থাকিম। তো বলক ৰাস্তাটো দেখাই নাথাকোঁ, ডাইৰেক্ট যাওঁ শ্ব'ৰুমৰ ভিতৰলৈ। তো গাইজ এইখন চাওক, এইখন চাইকেলটো মোৰ বৈদ্য পচন্দ হৈছে আৰু এইখনৰ দাম প্ৰায় 10,000। কিন্তু মই যিখন বিচাৰিছিলোঁ সেইখন ইয়াত নাই। বলক দৌৰি যাওঁ ভিতৰলৈ। তো গাইজ এইফালে চাওক, এইফালে চব সৰু সৰু চাইকেলবোৰ থৈ দিছে, সৰু পোৱালি চাইকেলবোৰ। মানে যি ধৰণৰ চাইকেল লাগে চব পোৱা যায়, কিন্তু মই যিখন বিচাৰিছিলোঁ সেইখন আছে ওপৰত। তেনেহ'লে যাওঁ বলক ডাইৰেক্ট ওপৰলৈ। তো এই গাইজ মৰিগাঁৱত আহিছোঁ। এখন চাইকেল দোকানত ভাল চাইকেল এখন লোৱাৰ মন আছিলে। তো এখন চাইকেল চালোঁ, চাইকেলখনৰ দাম 60,000 টকা। মই দেখাই আছোঁ। তো গাইজ এখন চাইকেল চাওক, এখন ৰোড বাইক বুলি কয়। পিছফালে ডিছ আছে আৰু আগফালেও ডিছ আছে। গিয়াৰ থকা, আৰু এইখনৰ দাম হৈছে 60,000 টকা। 60,000 টকা দি এখন বাইক লওঁ, কিন্তু ধনী মানুহবিলাকে 60,000 টকা দি এখন চাইকেল লয় আৰু এইখনৰ দাম হৈছে 60,000 টকা। মামাক আজি নালাগে, কিন্তু বেলেগ এখন ল'ম। তো ভিডিঅ'টো হ'লে চাই থাকক। তো গাইজ এইটো হৈছে মৰিগাঁৱৰ চাইকেল শ্ব'ৰুম। চবফালে দামী চাইকেল। যদি কেতিয়াবা আপোনালোকৰ ভাল চাইকেল ল'ব মন যায় তেনেহ'লে ইয়াত আহিব। আৰু সেইখনৰ দাম হৈছে 60,000 টকা। আৰু এখন আছে, সেইখনৰ দাম হৈছে 50,000। অসমীয়াতে মানে 50,000 টকাটো দেখাই আছোঁ ৰ'ব। এইখন চাওক, এইখন যে ওলমি আছে ৰঙাকৈ, এইখনৰ দাম হৈছে 50,000 টকা। আমি সাধাৰণ মানুহে এখন বাইক বা স্কুটি লওঁ, কিন্তু আছে ন চখ টকা মানুহ। এইখন চাওক, এইখন হৈছে ৰোড বাইক আৰু এইখনৰ দাম হৈছে 50,000 টকা। মা কচম আমি শুনি আমি খুব বেছি 5 বা 6,000 টকীয়া এখন চাইকেল ল'ম। তো এইখন চাইকেলত বাই টাটা। তো বেলেগ এখন চাইকেল আজি নলওঁ, আজি আচলতে আমি চাবলৈহে আহিছোঁ। তো আজি কামত আহিছোঁ, বেলেগ কামত আহিছোঁ। কি কামত আহিছোঁ গম পায়। তো দেউতাৰ চাই থাকক।